সকল মোৰ অন্য এটি লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ 2 নম্বৰ ভিডিঅ' মোৰ চেনেলত দিবলৈ মই গৈ আছোঁ। যিহেতু মই ভ্লগিং শিকি আছোঁ, সেইকাৰণে ভাবিছোঁ যে এনেকুৱা নৰ্মেল ভ্লগ দুটামান দিওঁ, যে ডে ইন মাই লাইফ কি কৰিছোঁ এয়া পূৰা একদম আমাৰ সৰুণী দাদাই বাঁহ দাঙি লৈ আহি আছে। দুডাল বাঁহ একেলগে দাঙি লৈ আহিছে। পূৰা একদম মানে বম জোচ মানে। আজি মানে যিহেতু আমাৰ পুখুৰীটোত পথাৰৰ পুখুৰীটোত মানে জেওৰা মৰা কাম আৰম্ভ হ'ব, সেইকাৰণে ভাবিলোঁ ময়ো যিহেতু পৰীক্ষা শেষ হ'ল ঘৰতে এনেই বহি আছোঁ, এবাৰ আহিলোঁ পথাৰলৈ, চাওঁ বোলো কি কাম কৰা যাওক। এয়া বৰ্তমান গৈ আছোঁ পুখুৰীটোলৈ। সেইটো আমাৰ পুখুৰীটো, গছ বনবিলাক বেছিকৈ দেখিছে যে, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। কি হয় ভিডিঅ'টো, আজি দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাম, চাই থাকক। এয়া পূৰা একদম বাঁহ আমাৰ ঠেলাত উঠাই লৈ অহা হৈছে। সেইখন মোৰ বাইকখন, আৰু সৰুণী দাদাই লৈ গৈ আছে বাঁহ, আৰু লগত বৰ্তাও আহিছে বাৰু। সকলোৱে মিলি কামখিনি কৰিব লাগিব, আজি শেষ কৰিব লাগিব। যিহেতু মানে পুখুৰীত বহুত মানে গৰু ছাগলী সোমোৱা হৈছে, সেইকাৰণে মানে জেউৰাখন মাৰি দিয়াটো যাওক বুলি আজি আহিলোঁ ওলাই। ময়ো ভাবিছোঁ বাঁহ এডাল দাঙি পালে লৈ যাওঁ, চাওঁ। আগতে অভ্যাস নাই বাৰু, তেও এবাৰ আজি চেষ্টা কৰি চাওঁ। মানে নিজৰ কামখিনি নিজে কৰিব পাৰিলে ভাল লাগে ন, সেইকাৰণে বলক চেষ্টা এটা কৰি চাওঁ কি হয়। সৰুণী দাদা একদম মোৰ মোবাইলৰ পৰা কেপচাৰে হোৱা নাই, বহুত দূৰ পালে গৈ। গতিকে চাই থাকক ভিডিঅ'টো, মই বাঁহ এডাল দাঙিবলৈ চেষ্টা কৰিম। ইয়াত পূৰা একদম থৈ দিয়া গ'ল গোটেইখিনি, আৰু কেইডালমান আছে বাৰু, তাৰ পৰা এডাল লৈ আহিমগৈ মই। বৰ্তমান পুখুৰীটোলৈ গৈ আছোঁ বলক। আমাৰ পুখুৰীটো বহুত ধুনীয়া অৱশ্যে, সকলোকে আমাৰ পুখুৰীটো দেখাব বিচাৰিছোঁ। এইটো ৰ'ব অলপ এফালে যাওঁ। এইয়া আমাৰ পুখুৰীটো। অৱশ্যে দুটা পুখুৰী আছে, কিন্তু যিহেতু মানে মটৰেদি পানী দি থকা গৈছে, সেইকাৰণে মানে পানীৰ মাজৰ হেৰিটো লাইনটো দেখা নাই, মানে বৰ্ডাৰটো দেখা নাই মানে দুইটা পুখুৰী। ইয়াত গৰম দিনত আহি বহুত ধুনীয়া লাগে, ধুনীয়া বতাহ মাৰি থাকে। ৰাতিও আহোঁ কেতিয়াবা গৰম দিনত, ভাল লাগে। ঠাণ্ডা দিনতো অহা যায় বাৰু, খানা চানা খোৱাকৈ। নতুন খানাৰ ভিডিঅ' দি আছোঁ, চাই থাকিব। খানা ভিডিঅ' আহি আছে, এই খানা খোৱা প্লেনিং এটা হৈ আছে আৰু এইকেইদিনতে ইয়াতে। এইখন হ'ল চলাৰখন, চাওক গাইছ, এখন চলাৰ, এখন দিয়ে আমাৰ পানী দি থকা যায়। পূৰা পুখুৰীটোত এখন দিয়ে পানী দিয়া যায় এখন। আৰু এইটো হ'ল আমাৰ পাম্পটো, মানে মটৰটো, যোনটোৱেদি পানী। এতিয়া চাওক মই পানী ওলোৱা দেখাই দিছোঁ। কি হ'ল নোলাল যে? আমাৰ সৰুণী দাদাই চব ঠিক কৰি আছে, সেইবিলাকত এক্সপাৰ্ট মানে পূৰা। এতিয়া এইবিলাক যন্ত্ৰ পাতি কামত সি এক্সপাৰ্ট আছে বাৰু। যি নহওক মটৰটো চলাই আছে সি, আৰু বাকী বাঁহ এডাল লৈ আহোঁগৈ মই। আৰু বাকী তাৰপিছত যিখিনি কাম কৰোঁ গোটেইখিনি সবিশেষ দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। গাইছ, এইডাল বাঁহ মই লৈ গৈ আছোঁ। ওজন আছে বাৰু, নোহোৱা নহয়। মই গৈ তাৰ পাব লাগিব গৈ এতিয়া। পূৰা একদম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পথাৰত বাঁহ ডাঙা। বলক আজি বম ডাঙৰ একদম, পূৰা একদম জেউনাও মাৰিম আজি, চব কৰিম আজি। পালোৱে আৰু, বেছি নহয় বাৰু, 400 মিটাৰমান হয় মেইন ৰাস্তাৰ পৰা পুখুৰীটোলৈ। তেও যিহেতু নাডাঙা, একদম ভাগৰ লাগি গৈছে। পালোৱে আৰু। আনি পেলাই ইয়াত থৈ দিলোঁ। নাও গছৰ ছাঁত যায়, অলপ
নাও গছৰ ছাঁত যায় অলপ বহোঁগে। A few moments later. গাইজ আমাৰ পুখুৰীটোত থকা এটা বহুত মজা বস্তু চাব নেকি? ৰ'ব মই দেখাই আছোঁ। এইটো চাওক। Oh my God! মজা নে? একদম পুৰা অমিতা একদম হাতে ছিগিব পৰা হৈ আছে। পকিলে লৈ যাম ঘৰলৈ। পুৰা একদম ডাঙৰ ডাঙৰ অমিতা চাওক কিমান ডাঙৰ ডাঙৰ হৈ আছে। এইকেইটা পকিলে খাই কি মজা লাগিব। একদম পকিলে যেতিয়া খানা খাব আহিম তেতিয়ালৈ পকি যাব। পকিলে ৰিভিউ দিম অমিতাকেইটা কেনেকুৱা লাগিল, মিঠা নে কেনেকুৱা লাগিল। অ'কে। আৰু ইফালে একদম পুৰা মটৰ দি পুৰা স্পীডত পানী গৈ আছে। এয়া চলাৰ পাৱাৰ দি চলি আছে পুৰা একদম মটৰ। পুখুৰী ফুল হৈ গৈছে। আৰু দুদিনমান দিম, তাৰপিছত আৰু নিদিওঁ আৰু পানী। আৰু এয়া চাওক পুৰা গছ চছ আমাৰ পুখুৰীটো পুৰা গছে ভৰি আছে। আমাৰ পুখুৰীটো একদম ফুল একদম গছে ভৰি আছে একদম সুন্দৰ। ইফালে নাৰিকল গছ, এইডাল গছত হয়তো ধৰিব পৰা নাই, কেমেৰাত হয়তো ধৰিব পৰা নাই, একদম পুৰা বগলী পৰি আছে। ফুল একদম বগলী। এতিয়া আজি এটা শিলগুটি মাৰি দিওঁ একদম ফুলকৈ উৰি যাব। কিন্তু থাকক সিহঁতেও, নামাৰোঁ। চাই থাকক বাকীখিনি ভিডিঅ' কি কৰি আছোঁ মই। জেওৰা মৰা কাম আৰম্ভ হ'ব আৰু এতিয়া। পুৰা একদম ফুল গৰম লাগিছে পথাৰত। এইবিলাক এতিয়া কাপোৰ চাপোৰ এইটো খুলি দিওঁ, হুডি চুডি খুলি পেলাই থৈ দিওঁ। থৈ পেলাই অলপ টাইম পিছত মই যামগৈ বাৰু। মোৰ আৰু বাকী বেলেগ কামো আছে ঘৰত। অলপ সময় থাকি পেলাই মই যামগৈ অলপ আৰু 1-2 ঘণ্টা থাকি ঘৰলৈ যামগৈ মই। আমাৰ খুৰণী দাদা। कितना चुभने लगा हूँ सबको। একদম পুৰা চিন্তাত মগ্ন হৈ আছে। গাইজ প্লেন চেঞ্জ। জেওৰা মৰা কামটো মানে পাছবেলালৈ কৰিব। যিকেইজন মানুহক মানে মাতিছিলে তেওঁলোকে মানে ধোকা দি দিলে আমাক আৰু এতিয়া নাহিলে। পুৰা একদম বহুত সময় ৰখিলোঁ। ইয়াতে ৰখি বহুত সময় মানে এনে চিল মাৰিলোঁ আৰু বহুত দিন অহা নাই যিহেতু মানে প্ৰায় পুখুৰীটোলৈ নহা মোৰ 3 মাহ মানে হৈছে। একদম গৰম দিনতে অহা বুলি ক'ব লাগিব। গৰম দিনৰ পিছত অহাই নাই। সেইকাৰণে মানে আৰু এতিয়া আবেলিৰ পৰাহে মানে কাম ষ্টাৰ্ট কৰিব চাগে। মইতো আকৌ এতিয়া নাহিম চাগে। যেতিয়া মানে আকৌ মই আহোঁ কালি বা পৰহিলৈ তেতিয়া মই দেখাম বাৰু পুখুৰীটোহি। এতিয়া বৰ্তমান মই ঘৰলৈ যাওঁ। খুৰণী দাদা ক'বা পালেগৈ। এতিয়া মই ঘৰলৈ যাওঁ। বাকীখিনি ভিডিঅ' চাই থাকিব। আৰু বাকী কি কৰোঁ দিনটোত সকলোবোৰ দেখাই আছোঁ। এইখন মোৰ বাইক পচন্দি। এতিয়া ক'লৈ গৈ থাকোঁ বলক ঘৰলৈ। ঘৰত যাই গা পা ধুই ডাইৰেক্ট মানে ৰাতিপুৱা উঠিয়ে অলপমান মানে চাহ পানী খাই গুচি আহিলোঁ। মানে বহুত দিন হ'ল ন, এক্সাইটমেণ্টটো আছিলে যে পথাৰলৈ যাম। বহুত দিন হ'ল অহাই নাছিলোঁ। সেইকাৰণে চাই থাকিব। পিছফালে ডাম্পাৰ আহি আছে। মই ঘৰলৈ গৈ থাকোঁ। 2000 years later. পুৰা জুবিনদাৰ গান লগাই কাম কৰি আছোঁ। তেতিয়া পথাৰৰ পৰা আহি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আহি কৰি মানে গা পা ধুই একদম ভাত চাত খাই অলপ শুই দিলোঁ। বহুত মানে ভাগৰ লাগিলে আহি পাই। মানে পথাৰত বহুত দিন যোৱা নাছিলোঁতো। লগতে মানে মোৰ ক্লাইণ্টৰ বহুতখিনি কাম পেণ্ডিং পৰি আছিল। সেই পেণ্ডিং কামখিনি কৰিলোঁ। জাষ্ট ডান হৈছে আৰু অলপ আছে। আজি ৰাতিটোৰ ভিতৰত শেষ কৰিব পাৰিম চাগে। তাকে এতিয়া কৰি আছোঁ। তাকে চাওক এইখিনি কৰি আছোঁ। তাকে ইফালে একদম জুবিনদাৰ গান জোন জ্বলি শেষ হয়। জুবিনদাৰ গান শুনি শুনি এইখিনি দান কৰোঁ। দান কৰি পেলাই মই গৈ আছোঁ ভোৰবন্ধা বজাৰলৈ। গতিকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। বাকীখিনি মই দেখাই আছোঁ। গাইজ বজাৰলৈ ডাইৰেক্ট যোৱা ভাড়াতে মানে আমাক পুৰা JP Vlogs এন্ধাৰ হৈ আছে। মোবাইলৰ কোৱালিটি বেয়া, উপায় নাই। মানে জয়প্ৰকাশ এফালে আহি গ'লোঁ। অলপ বোলো কথা চথা পাতি যাওঁ। যিহেতু পৰীক্ষা চৰীক্ষা শেষ, সকলো এতিয়া ফ্ৰী। ইয়াৰ পুৰা আড্ডা দি আছে তাত। কোন একো ধৰিবই পৰা নাই। মোৰ মোবাইলটো মানে কোৱালিটিটো একদম ফকটীয়া। উপায় নাই। এতিয়া অলপ কথা চথা পাতি পেলাই মানে আকৌ মই বজাৰলৈ যাব লাগিব। বজাৰলৈ যাম আৰু জয়হঁতৰ লগত অলপ কথা পাতি অলপ আড্ডা মাৰি মই চিধাই পালোঁগৈ ভোৰবন্ধা চাৰিআলি। ভোৰবন্ধা চাৰিআলিত গৈ ম'মৰ দোকান বিচাৰি এখন ভাল ম'মৰ দোকানত বহিলোঁ। আমাৰ তপনদাৰ তাত আৰু অৰ্ডাৰ দিয়াৰ লগতেই চিকেন ম'ম' আহি হাতত পৰিল মোৰ।
ম'ম' চম' খাই গাড়ী হৈ গ'ল এতিয়া আমাৰ দাদা তাতে খালোঁ একদম ধুনীয়া বনাইছে হাই এটা কৰি দিয়া ভুৰবন্ধাখিনিয়ে চিনি পাইছে চাগে আৰু যিখিনিয়ে পোৱা নাই আহিব আমাৰ একদম ভুৰবন্ধা হস্পিটেলৰ ছেকেণ্ড গেটৰ ওচৰতে দাদাৰ দোকান আহি যাব এতিয়া খাই কৰি মই ঘৰলৈ যাওঁ আৰু মই মাক নিবলৈ আহিছিলোঁ ডিউটিৰ পৰা লৈ কৰি মই ঘৰলৈ গৈ আছোঁ আৰু বাকী ভিডিঅ'টো কণ্টিনিউ ঘৰতে কৰিম এতিয়ালৈ এইখিনিতে থৈছোঁ একদম পুৱা হাতকেইখন ঠাণ্ডাত হেৰি হৈ আহিছে বজাৰৰ পৰা আহি একদম ডাইৰেক্ট জুইৰ ওচৰতে বহি দিছোঁ আৰু পূৰা এয়া জুই পুৱাই আছোঁ পূৰা একদম ডাঙৰকৈ জুই লগাই লৈছোঁ আৰু হাত চাত সেকি লৈছোঁ ঠাণ্ডা দিনত জুই নহ'লে নহ'বই আৰু এয়া একদম পূৰা তেতিয়া একদম জুই ফুৰাই বহুত টাইম জুই ফুৰালোঁ জুই ফুৰাই এই জাষ্ট অলপ আগত ভাতকেইটা খাই আহিছোঁ ভাতকেইটা খাই এতিয়া শুমগৈ আৰু অলপ চোতালতে ৰখি আছোঁ চব পিনে এন্ধাৰ এয়া চাওক চব পিনে এন্ধাৰ এতিয়া শুমগৈ আৰু একদম পূৰা ঠাণ্ডা লাগি আছে ফুল ঠাণ্ডা এয়া প্ৰায় 10টামান বাজিল চাগে এতিয়া ৰাতিৰ গতিকে আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আকৌ যদি আপোনালোকক নতুন মানে চেলেঞ্জ লাগে যে 7 ডে 7 ভ্লগ চেলেঞ্জ তলত কমেণ্ট কৰক যদি 7 ডে 7 ভ্লগ চেলেঞ্জ লাগে তেন্তে মই চেষ্টা কৰিম কিমান দূৰ ছাকচেছ হ'ব পাৰোঁ চেলেঞ্জটো যদি লাগে কমেণ্ট কৰক আৰু যদি আপোনালোকৰ কমেণ্ট পাওঁ ভালেমানখিনি তেন্তে মই ভিডিঅ'টো ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মৰম দি যাব এনেদৰে আজিৰ কাৰণে এইখিনিতে ৰাখিছোঁ বাই বাই জয় অসম জয় জুবিন দা